বস কোনো মক্কেল অহা নাই দে কেলা যোৱাবাৰ যে এজন ল'ৰা আমি ধৰিছিলোঁ তাৰ কথা মনত আছেনে চৰকাৰী কৈছে ভালকে নিৰীক্ষণ কৰি থাকক দূৰবীক্ষণ কৰে যাতে সেই ল'ৰা আহিলে আমাৰ জালত পৰি যায় ভালকে মানুহ চাই থাকিবা কাৰণ সি বহুত ঠগাইছে আমাক কৈছে বুলি সি বস্ত্ৰ দি পঠাইছে টেনচন লোৱা নালাগে বছ এইবাৰ ধৰিমেই মই অলপ ৰেষ্ট লওঁ কোনোবা আহিলে মোক জনাই দিবা বছ এই সেইজন কোনোবা গ্লেমাৰ বাইক লৈ আহিছে হা কোন আহিছে দেখাত কোনোবা মক্কেল আহিছে তাক আমি ধৰাটোৱে ভাল হ'ব ভালকে বেছি হেল্থ কেয়াৰ চিন্তা কৰিব নালাগে বছ আহিব দিয়া অলপমান আগলৈ আহিব দিয়া লাইটাৰ কৈ ফ্লেগ জ্বলা ফ্লেগ পৰি গ'ল তহঁতৰ কাৰণে ফ্লেগ জ্বলা লাইটাৰ কৈ তোমালোকে মোক কিয় ৰখাইছা বেছি লেভেল নাৰাখাবি তাতে নিয়াতা কৰি দিম বেছি কষ্ট কৰি নাথাকিবি আমি এইটো আমি তোমালোকে কি বনাই মোক যে চুট কৰিব ওলাইছা মই কি কৰিলোঁ কৰাটো একো নহয় ডাঙৰ কথা আমাৰ ৰাস্তাৰে কিয় গৈছা বছ এইজন যোৱাবাৰৰ ল'ৰাজন আহা 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 বছ বছ ইয়াক ধৰিছো কি কৰা তোমালোকে কি কৰা এজন মোক খুৰাৰ ল'ৰা কি কৰা কেলা ইয়াকতো দেখা এই যাবাৰ না খবৰ দেখালা তোমালোকে কি কৰা এজন মোক খুৰাৰ ল'ৰা ই যোৱাবাৰ না নিনিবা এজন মোক খুৰাৰ ল'ৰা তাক নিনিবা বস্ত্ৰ দি গৈছে আমি ৰাতি জুই পোৱাৰ একো কাম মই তোমালোকক যি লাগে তাকে দিম তোমালোকে ল'ৰাটো এৰি দিয়া আপুনি ইয়াতে শ্বুট হৈ যাব আপুনি আমাৰ লগত যাব লাগিব মেইন আমাৰ যিটো ঘাটি আছে লৈ আনা তোমালোকে মোৰ ল'ৰাটো এৰি দিয়া মোৰ খুৰাৰ ল'ৰা এইজন তোমালোকে যি বিচাৰা মই তাকে দিম কৰি দিম এনেকৈ আপুনি যাওক ইয়াতো বিকি ধৰাব লাগিব এইটো বাদ দি চেণ্ডেল থৈ যোৱা বস কোৱা মালটো এইবাৰ হাৰি যাব নোৱাৰি এক গুলিত দুই চিগাৰেট ধান খোৱা মুৰ্গী বস ইয়স এতিয়া ইহঁতৰ কি কৰিম ইহঁতৰ ব্যৱস্থা ঘাটি শুনিছা তহঁতে ইহঁতক এইবাৰ আমি ছেটআপ কৰি দিব পাৰো কোনো ঠিক নাই কাৰণ সি আমাক যোৱাত বহুত ধোকা দিছে তাৰে লগত এইবাৰ ব্ৰাছৰ লগত কলগেট ফ্ৰী আহিছে তোক শ্বুট কৰি দিব লাগিব ঠিকাতে নিহত বছ এইবাৰ মই যোৱাবাৰৰ ল'ৰাটো যদি বেছি লেভেলে ডাইৰেক্ট শ্বুট কৰি দিম পোৱালিকেইটা মৰিব আমাৰ চাকচেছ এনে দিব সিবাৰৰ বম মাল পাই গলো দৰ্জাখন খোলক বছ ইয়াতে অলপ চিলাই মাৰি দিম একদম বস্তা এতিয়া ওলাই আহোঁ নেকি নাই ৰছী লাগিব সিহঁতে পলাই যাব পাৰে যাবাৰ বাপেৰে ঝপা দিছি কাপোৰ বান্ধি দিছি লেভেল দেখুৱা
বছ সিহঁতক মোক বান্ধা নেকি? সিহঁতক মোক বন্ধ কৰাৰ উপায় আছে নহয় আছে টেপ মাৰা মোক নতংকি যোৱাবাৰ আমাক কুকুৰা দিছা তুমিতো টেপ টকা দিব তহঁতে আঠাৰা পইচা নালিলি বাহিৰত কোনোবা আহিছেনে চা হ'ব বছ সিহঁতে অলপ ঘৰটো চাই লওক কেনেকুৱা পৰিস্থিতি আৰু সি কুত্তা যদি আমাক চালা গ'লে তাকো উঠাই আনি ইয়াতে ধৰে বছ চিন্তা কৰিব নালাগে ডাইৰেক্ট শ্বুট হেল্ল' খান ভাই এতিয়া পুৰা মকটেল পাই গৈছে একদম কাশ্মীৰৰ আপেল হ'ল মকটেল যোৱাবাৰ সি কুত্তাই কেৰা আমাক টকা দিছে নতংকি কৰিছে এইবাৰ সিয়াৰ নতংকি আমি ওলাই দিছোঁ নহয় ফিটা নহয় চেণ্ডেলেৰে দিছোঁ ঠিক আছে আমি মাল কালি চালান দি আছোঁ এতিয়া ৰাখিছোঁ বছ এতিয়া কিবা খাব নেকি কি কিবা খাব আমাৰ মালবিলাক এনে আছোঁ পেক লৈ আহা ইয়াতে ফুল পাৰ্টি দুটা মাল পাইছোঁ মকটেল বে কি কৈ আছোঁ তহঁতে বছ আনিছোঁ ভাল মাল ভাল পাৰ্টি সি নতংগি কৰে আমাৰ লগত মই ঢালিম নেকি কোনোবা এজনে ঢালি দিয়া ৰবক নচলি বছ বছ অলপমান পৰি গ'ল বেয়া নাপাব কোনো কথা নাই আমি এইবিলাক কষ্টৰ পইচাটো নাই আমি মানুহ মাৰা পইচাহে কোনো কথা নাই বছক অলপ বেছিকৈ দিওঁ নতংকি বাছ। দেখা আমাৰ আগত চাকে না কি হৰবিলাসৰ দোকানত চাহ আছোঁ মাল পুৰা কাহা আছে এই বছ অলপ চাকনা লৈ লওঁ মালটো ক'ৰ পৰা আনিছ বছ এই বছ। ষ্টেণ্ডাৰ্ডি বছ এই বালাবাটৰ দোকানখন পায় একদম কলজা হিৰে কৰিছে হয় বছ বঢ়িয়া লাগিছে মই তাতে শিকি গৈছোঁ বছ বছ হৈ গ'ল মাল খতমটো বাদ দি পেলালে ভিতৰত দামুৰিকেইটা কি কৰি আছে গম পাইছ শিৱৰ নিচিনা চালাকি দেখুৱাব পাৰে কিবা ডাইৰেক্ট সিহঁতে নিহত ইয়াতে ব্ৰেকিং নিউজ চিন্তা কৰিব নালাগে বছ বছ এটা আমাৰ গেংষ্টাৰৰ নাচ এনেকুৱা मुझको पीना है पीने दो मुझको जीना है जीने दो मुझको पीना है पीने दो मुझको जीना है जीने दो तुम अमीर हो खुश नसीब हो বছ বহুত নিচা লাগি গৈছে বহুত পাৰ্টি হৈ গ'ল হয়, পুৰা বছ। পাৰ্টি অলপ শুই দিওঁ একেবাৰে গেলা খোৱাৰ দৰে লাগিছে অ বছ কোনোবা দৌৰিলে নেকি মহো আছে কোন দৌৰিলে এই বছ দৰ্জা খুলি আছে ঐ বছ 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 মালকেইটা গ'ল ক'ত গ'ল ইহঁতে যোৱাবাৰ আমাৰ একদম আনচাকচেছ হৈ এইবাৰ বেছি দূৰ যাই পোৱা নাই আমাৰ বলক বছ 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 হৈ গ'ল বছ বছ লেটছ গো টু ফাষ্ট বছ ৰাইট বছ
কেলা মুছখানা বাবু, পিছতে সিহঁতৰ ঘৰ আগে বে কেলা চালা কি মাৰে কাপেৰে চালা কি খালিকে আরে তোর খুৰা পৃথিৱীৰ পৰা চেকে পাই গ'ল ৰে হয় বস্তু এতিয়া তোৰ মানুহ নিয়মত কৰিছে হয় বস্তু আমাৰ বছক চিনি পোৱা নাই তো কি কৰিম কেলা তহঁত দুটা মূৰ্খ নেকি বে এতিয়া কি কৰিবি ইয়াতে চিৰিঞ্জ ওলা বেজি ওলা হয় বছ বেজি আনো কেলা মূৰ্খ মানুহৰ দৰে কথা ক'ব আমি একো নাজানা কি কৰিম মানে আমি যদি কিডনি মানে কিডনি উলিয়াই সেইজনক ফোন কৰিব আপুনি মাৰিব লাগিব আপোনাক ফোন কৰি আছো আমাক হেল্ল' সিং প্ৰেমা দুজন মক্কেল আছে আমাক এটা কাম সাকসেসফুল কৰি দিব লাগে এতিয়া হওক ইমাৰ্জেন্সি ইমিডিয়েটলি ঠিক আছে এতিয়া ৰাখিছো আহি আছে বস আহি আছে পাব বোলে বস আহি গৈছে আপুনিয়ে নেকি হয় মই মালু আৰু এটা কথা আগতে আপোনাক কৈলা বেছি চালাকি যদি দেখুৱা এইখন কি দেখিছে নাই, নাই। সাউথ ইণ্ডিয়াৰ এখন মই একো Accepted কৰি দিম। আপোনালোকে মোক মালটো দিবতো ঠিক আছে মোক কিন্তু মাল বহুত লাগিব হা কাৰণ আপোনালোকে গুণ্ডা এজন ইয়াতে বেঠো ঠিক আছে মই কামটো কৰি দিম আপোনালোকৰ নিশ্চয় কোনোবা আহিছে নে চাই ল বছ দৌ মক্কেল ঠিক আছে দুটা কিডনি চাৰিটা কিডনি হ'ব ঠিক আছে মই আপোনালোকক উলিয়াই দি আছো এতিয়া ইমিডিয়েট ইমিডিয়েট আমাৰ হাতত টাইম নাই বহুত চিধা কৰি দিয়কচোন অলপ তেৰ আহিছে মালটো অ'কে স্পৰ্টিং দাঙি দিয়ক মই বস্তুবোৰ উলিয়াই লওঁ আপোনালোকে কামটো কৰি দিয়ক মই অতি সোনকালে কৰিম ইয়াৰ চাৰি মাল একদম কাশ্মীৰৰ আপেলত ধৰে দেই ইয়াৰ কিন্তু কিডনিটো কিন্তু একদম ৰাঙা হ'ব ৰাঙা ৰঙা হয় লাল হয় যি হয় হ'ব ভিতৰত যিটো আছে আমাক সেইটো লাগে ইয়া, হয় ইয়া। বছ ঠিক আছে কি এইখনে হোৱা নাই নেকি বে জলদি কৰবে কি আপোনালোক অকণমান বাহিৰলৈ যাওকচোন না আপোনালোকে মানে মই ৰিকুৱেষ্টিং বহুত আছে কাৰণ মালটো বহুত তলত আছে লগত চলি ঠিক আছে আপোনালোকে যাওক বল হয় বাহিৰ চলো অকণমান হেৰিটো দিব লাগিব ইয়াত বাপৰে বাপ ইমান তলত উঠি আছে লাহে লাহে বাপৰে গড ঠিক আছে ছাকচেছ হৈ গ'লো মই এতিয়া ইহঁতক ক'ব লাগে ঐ শুনাচোন আপোনালোকে শুনক বাপৰে হৈ গ'ল আপোনালোকৰ কাম ছাকচেছ হৈ গ'ল আপোনালোকে এতিয়া কিডনি বেচিব পাৰে আমি চাব পাৰি নেকি আপোনালোকে মানে চাব মানে যদি আপোনাৰ মূৰ ঘূৰাই যায় আকৌ আমাৰ মাথায় একো একবাৰ আমি জাষ্ট ওৱান ঠিক আছে আপোনালোকৰ chance দি চোৱাৰ দিয়ক। পৰা আপত্তি নাই আপোনালোকে চাই লওক আপত্তি নাই চাওক এইবিলাক ইমান খতৰনাক নেকি মানে আপোনালোকে কি কৈছে মই বহুত কান্দি উলিয়াই আছো এইবোৰ এতিয়া আমি কি কৰা উচিত মইতো ফাৰ্ষ্ট কৰিছো হা এতিয়া মানে কি কৰা উচিত মানে আপোনালোকে বেলেগ কৰি মানে কলা কচুত খাৰৰ আঠা লগাই দিয়ক এইটো চাফা হৈ যাব এইটো ক'ৰবাত ফেলাই দিয়া হওক আপোনালোকৰ ঠিক আছে। এতিয়া মোক মাল লাগে মাল দি আছো টেনচন ল'ব নালাগে টেনচন লেনে কা নেহি ঠিক আছে মই মালটো দিয়ক মোক এইবাৰ আমি ক'ত মিছন সাকসেস কৰি ডুবাই যাম অনলি অন ডুবাই খাইব নালাগে মোক আগে মালটো দিয়ক আপোনালোকে মই দেৰি হ'বতো আপোনাৰ বছ, ৰাস্তাত মাল ভৰাই কি আছে মাল লাগে কি মাল লাগে নে? আৰে চাওক বৈ ঐ অভদ্ৰ নেকি তুমি পলা পলা ইয়াৰ পৰা পলা ঘাটি খা ইয়াতে একো নালাগে শুনক মই কথা এটা কওঁ যেনেকৈ আহিছ তেনেকৈ যা পইচা নিদিয়ে তাৰমানে নিদিওঁ। কৈ দিওঁ যদি বেলেগক কাক কবি তোক ইয়াতে খালাচ কৰি দি অ' মাই গড ইমান খাতাৰনাক গুণ্ডা বাপ যেনেকৈ আহিছ তেনেকৈ যা ঠিক আছে খাওঁ দিছো গৰুৱে মানুহে মাটিত পৰিবি পলা। বাপৰে মোক ধ্বংস কৰি পেলাইছে বে
সাকসেছফুল পৃথিৱীত মই বহুত আনন্দ আজি সুখী মানুহ মই আপোনালোকৰ ভিডিঅ'টো চাই কেনে পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো কোনেও বেয়া বুলি পজিটিভ বুলি নাভাবিব এইটো আমি এনেই কৰিছোঁ মানুহক এণ্টাৰটেইন দিবৰ কাৰণে আমাক যাতে আপোনালোকে আশীৰ্বাদ দিয়ে ৰাইজসকলে